মাটিটো এই মাটিটোৰ বিষয়ে মই কওঁ। এই মাটিটো মানে মোৰ ককা দেউতাৰ দিনৰ মাটি। দেউতাৰ দিনৰ মানে ককা দেউতাই দখল আছিলে, বাগানত কাম কৰিছিলে আৰু দেউতাও কৰিলে, মা কৰিলে। তেওঁলোকক মানে পেঞ্চন টকাখিনি নিদিয়াৰ কাৰণে এই মাটিখিনি চাহাবে দিলে। দিয়াৰ বাবে ইমান দিনে দেউতাহঁতে দখল কৰি ৰাখিল। যিয়ে হওক, বানপানী এই পানী হৈ যোৱাৰ কাৰণে খেতি বাতি কৰিব নোৱাৰা হ'লোঁ। তাৰপিছত মই আহি কিনে দখল কৰিছোঁ আৰু দখল কৰি মানে মই দেখভাল কৰি আছোঁ, খাজনা পত্ৰ দি আছোঁ, গোটেইখিনি হেৰি কৰি আছোঁ। কিন্তু কেইজনমান ব্যক্তিগত মানুহ আহি ইয়াত মানে একদম জবৰদস্তি তেওঁলোকে মানে দখল কৰা আৰম্ভ কৰিছে এই মাটিখিনি। কিন্তু ওচৰ চুবুৰীয়া মানুহে গোটেই মানুহে জানে এইখিনি মাটি যে আমাৰ হয় পূৰ্বপুৰুষৰ পৰাই, সেইখিনি মানে চব মানুহে জানে। কিন্তু তেওঁলোককো সোধা নাই, মনে মনে আহি কিনে দখল কৰে, জবৰদস্তি দাও কোঠাৰ লৈ আহে তেওঁলোকে, মাৰিম ধৰিম বুলি কিনে। মই অকলে কাৰণে মানে উপায় নাই, মই এনেকৈ অৱস্থাত পৰিছোঁ। মানে সেইকাৰণে গোটেই মানুহখিনিক মাতিছোঁ, ৰাইজৰ আমাৰ ভূমি সুৰক্ষা কমিটিকো মাতিছোঁ। ভূমি সুৰক্ষা কমিটিকো মাতি কিনে মই ৰাইজৰ নামত ওচৰ চুবুৰীয়া গোটেইখিনি মানুহকো মাতিছোঁ। মাতি কিনে মই এইটো মোক মানে সহায় কৰাৰ কাৰণে তেওঁলোকক মানে বিচাৰিছোঁ। আৰু ভূমি সুৰক্ষা কমিটিক মানে আমাৰ কৰম ফেষ্টিভেলৰ কাৰণে মানে জাগা নাই। মই আমাৰ চাহ জনজাতি ভূমি সুৰক্ষা কমিটিক মই কৈছোঁ যে মাটি এটুকুৰা মই দিম ইয়াত, যে কৰম ফেষ্টিভেলৰ কাৰণে। এইখিনি আৰু যাতে মই চিনাক্ত পাইছোঁ। প্ৰদীপ তালুকদাৰৰ পৰা কিনা বুলি কৈছে তেওঁলোকে, সচিত্ৰ কি কথা নাজানো। সেইটো চৰকাৰে যিটো সময়ত কৈ আছে যে ভূমাফিয়াক কৰায়ত্ব কৰাৰ কাৰণে, হয়, এই সোণাপুৰ আৰক্ষী কিবা পদক্ষেপ লৈছে নেকি? সোণাপুৰ আৰক্ষীক মই কমপ্লেইন এপ্লিকেশ্যন কৰিছোঁ। সোণাপুৰ আৰক্ষীয়ে মোক সহায় কৰিছে, সেইটো নকৰা নহয়, সহায় কৰিছে। যিখিনি কাম বন্ধ কৰি দিছে, আগতো দিছিলোঁ, আগৰখিনিও মানে কোৰ্টলৈ গৈ পঠাইছে কেছটো। এই বিচাৰ চলি আছে ধৰি লওক। সেই মানে এতিয়া তাতে মানে কোৰ্টৰ বিচাৰো তেওঁলোকে নামানে, এনেকৈ জবৰদস্তি আৰু গাঁৱৰ জোৰেৰে কাম কৰিব বিচাৰে। সেইটো হৈছে বিহাৰী কেইজনমান আহিছে, আহি মানে জবৰদস্তি আৰু মোক মাৰিব খুজিছে, ইয়াত এনেকৈ উৎপাত কৰিছে তেওঁলোকে। সেইটোৱে ৰাইজক যাতে মই এইটোৱে ৰাইজকে এটাই অনুৰোধ, যাতে ৰাইজে মোক হেল্প কৰি দিব লাগে, সহায় কৰি দিব লাগে। গোটেই ওচৰ চুবুৰীয়া মানুহখিনিকো মই সহায় বিচাৰিছোঁ আৰু সেইটো। ঠিক আছে। কথা কোৱাৰ আগতে মই মোৰ পৰিচয়টো দিলোঁ। মই ডিমৰীয়া চাহ জনজাতি ভূমি সুৰক্ষা সমিতিৰ সভাপতি। কেইবাবছৰৰ আগতে দুৰ্গা মাহাতোৱে আমাৰ ৰাজহুৱা অনুষ্ঠানৰ কাৰণে, আমাৰ যিটো জাতীয় উৎসৱ আমাৰ চাহ জনজাতি ৰাইজৰ কৰম উৎসৱ, এই অনুষ্ঠানটো পাতাৰ কাৰণে তেখেতে আমাক এই ভূমিৰে, তেখেতৰ দখলৰ ভূমিৰে আমাক কিছু অংশ ভূমি আমাক প্ৰদান কৰিছিলে, মানে কি অনুদান হিচাপে, দান হিচাপে দিছিলে। কিন্তু ঘটনা হৈছে কালক্ৰমত এনেকুৱা ভূমাফিয়া কিছুমানে বাৰে বাৰে এই মাটিটোৰ ওপৰত তাৰমানে কি তেওঁলোকৰ চকু, তেওঁলোকে বাৰে বাৰে দখল কৰিবলৈ আহে। আজি বলপূৰ্বকভাৱে তেওঁলোকে গেট ভাঙি তেওঁলোকে মাটি বেদখল কৰিব ধান্দা লগাইছে। আমি প্ৰশাসনক জনাইছোঁ, প্ৰশাসনে তেওঁলোকক মানা কৰিছে। কিন্তু যোৱা বছৰো তেনেকৈ কৰিছিলে, এই বছৰো তেনেকৈ কৰিছিলে। আমাৰ মাটিসমূহক দুৰ্বল বুলি ভাবে নে কি ভাবে, এই ভূমাফিয়াসকলে তেওঁলোকে বিভিন্ন পন্থা অৱলম্বন কৰি পেলাই এই ভূমিসমূহ তেওঁলোকে দখল কৰাৰ ধান্দা লগাই আছে। কিন্তু চৰকাৰে এই ভূমাফিয়াবিলাকৰ বিৰুদ্ধে কিবা ষ্টেপ লোৱা বুলি শুনিছিলোঁ, কিন্তু কালক্ৰমত আমাৰ দৃষ্টিত নাই দেখা। ইয়াৰ কাৰণে নাই দেখা, তেওঁলোকে অবাধ গতিত মাটিবোৰ বিহাৰী হওক, বঙালী হওক, নেপালী হওক, কিছুমান এনেকুৱা ধৰণৰ অচিনাকি মানুহ আনি পেলাই ইয়াত তাৰমানে কি তেওঁলোকে আঙুলি দেখুৱাই মাটি বিক্ৰী কৰিছে। মাটি বিক্ৰী কৰি তেওঁলোকক বেদখল কৰাইছে আৰু তেওঁলোকে এই ষড়যন্ত্ৰটো আগৰ পৰা চলাই আছে। ইয়াৰ ফলত আমাৰ স্থানীয় লোকসকলৰ মানে কি বহুত আলৈঅথনি হৈছে এই ভূমাফিয়াসকলৰ কাৰণে। এতিয়া ইয়াতে এই অঞ্চলৰ বেক চাইডে আপোনালোকে গম পাব চালে, এই অঞ্চলটোত আমাৰ চাহ জনগোষ্ঠীৰ ৰাইজৰে গোটেইখিনি মাটি আছিলে। আজি তেওঁলোকৰ মাটি বাৰীবোৰ নাইকিয়া হৈ পেলাই তেওঁলোক বাঘমাৰা পাহাৰত, সেই পাহাৰত তেওঁলোকে স্থিতি ল'ব বাধ্য হৈছে। ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকৰ পৰা মাটিখিনি চলে বলে কৌশলে চাম দাম দণ্ডভেদ এইবোৰ অৱলম্বন কৰি আমাৰ মানুহবোৰক ইয়াৰ পৰা বিতৰণ কৰিছে। আৰু এতিয়া এই খালী মাটিখিনি আছিলে দুৰ্গা মাহাতোৰ আগৰ পৰা দখলৰ মাটি, দেউতাকৰ দিনৰ পৰা দখলৰ মাটি হয়। এই মাটিখিনি আমাক কৈছিলে কি ৰাইজৰ কাৰণে মই অকণমান মাটি আপোনালোকক দান কৰিম। সেইকাৰণে আমি এইখন বেনাৰ লগাই থৈছোঁ, সংৰক্ষিত এলেকা হিচাপে আমি ৰাইজৰ কাৰণে এই মাটিখিনি আমি সংৰক্ষণ কৰিছোঁ। আমি আজিলৈ কাৰো মাটি বেদখল কৰা নাই। এই ভূমাফিয়াবিলাকৰ নিচিনা, তেওঁলোকৰ নিচিনা মানুহে যদি বাৰে বাৰে এই অঞ্চলসমূহত তেনেকৈ মাটিসমূহ যদি বেদখল কৰি বিক্ৰী কৰে আৰু অধিক মুনাফা ঘটে, তেতিয়াহ'লে আমাৰ ৰাইজটো নাইকিয়া হৈ যাব। গতিকে বৃহৎ ৰাইজৰ স্বাৰ্থত প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যাতে এই ক্ষেত্ৰত তেওঁলোকে পোনপটীয়া দৃষ্টি দিয়ে আৰু এই ভূমাফিয়াসকলক এটা ভাল ব্যৱস্থা গ্ৰহণ কৰে, যাতে তেওঁলোক এটা সেকনি পায়।